ছোৱালী মানুহক এনেই লক্ষী বুলি নকয় দেই, বহুত পুণ্য কৰিলেহে বোলে ঘৰত এজনী ছোৱালী জন্ম হয়। চাওকচোন দেউতাকে ছোৱালীজনী গৰমাই মাৰি ধৰোঁতে কেনেকৈ আহি খুটাটো পৰিলেহি, যদি সেইটো সময়ত ছোৱালীজনী নাহিলেহেঁতেন আজি দেউতাক নিশ্চয় পৃথিৱীত জীয়াই নাথাকিলেহেঁতেন। সঁচাকৈ দেই, ছোৱালীক ভগৱানে বহুত পুণ্য কৰিলে এজনী ছোৱালী এখন ঘৰত দিয়ে, কিন্তু সেইটো কিন্তু বহুত ডাঙৰ কথা। আজি দুদিনমানৰ আগতে মই এটা ভিডিঅ' চাই আছিলোঁ, মোৰ ভিডিঅ'টো চাই মন চুই গ'ল। এজন দাদাই খুব দুখেৰে তেওঁৰ মনৰ কথা কয়। তেওঁৰ দুজনী ছোৱালী, মানুহে আহিলে তেওঁ সোধে তোমাৰ ল'ৰা ছোৱালী কি, তেওঁ বোলে কয় মোৰ দুজনী ছোৱালী। আকৌ মানুহে বোলে তেওঁ সোধে তোমাৰ ল'ৰা নাই নেকি, সেইটো সুধিবই নালাগে তেওঁ কৈছে, কাৰণ মই কওঁৱেই ন মোৰ যদি ল'ৰা থাকিলেহেঁতেন মইতো নক'লোৱেই তেনেই, কিন্তু যেতিয়া মই দুজনী ছোৱালী বুলি কওঁ তাৰপিছতো ল'ৰা নাই নেকি বুলি সোধা প্ৰশ্নই নাহে ন। তেওঁ বোলে সেইদিনা সুধি থাকোঁতে বোলে কোনোবা তেওঁ সৰুজনী ছোৱালী ওচৰতে বহি আছিলে বোলে, তাই মনত কিমান দুখ পাইছে ভাবকচোন। তো এইবোৰ কথা মানুহে সুধিব নালাগে, ল'ৰা হওক বা ছোৱালী হওক ভগৱানে দিয়া দান ন। আমি যিটোৱেই পাওঁ মৰমেৰে তুলি তালি তাৰ জীৱনটো কেনেকৈ গঢ়িব পাৰোঁ, কি ভাল উপদেশ দিব পাৰোঁ, তাৰ কাৰণে কি কৰিব পাৰোঁ, সেইটো মাক বাপেকে বা সমাজে চিন্তা কৰিব লাগে। ল'ৰা নাই নেকি, ছোৱালী নাই নেকি, ল'ৰা থাকিব লাগিছিলে, সেইবোৰ কোনো মেটাৰ নহয় আৰু সেইবোৰ ভাবিবই নালাগে। আজিৰ যুগততো মেইনলি ভাবিব নালাগে এইবোৰ কথা।